দুলু আহমেদ ডাঙৰীয়া ৩ নং বৰপেটা লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যেটো কথা কৈছে যে কংগ্ৰেছতকৈ ভোট কম পালে তেনেহ'লে দুলু আহমেদ ডাঙৰীয়া অসমৰ ৰাজনীতি ত্যাগ কৰিব। কিন্তু এই ক্ষেত্ৰত আমি যি দেখা পাই আছোঁ অনাগত দিনত দুলু আহমেদ ডাঙৰীয়া অসমৰ ৰাজনীতি ত্যাগ কৰাটো প্ৰায় নিশ্চিত হৈ আছে। কাৰণ কংগ্ৰেছ যিজন প্ৰাৰ্থী সন্মানীয় দিব্যায়ন ডাঙৰীয়া কংগ্ৰেছৰ এজন সক্ৰিয় প্ৰাৰ্থী। আৰু আজি আপোনালোকে চাব কংগ্ৰেছ দলটো গোটেই ভাৰতবৰ্ষৰ ভিতৰত এখন ৰাষ্ট্ৰীয় দল, এখন বহুত পুৰণি দল। গতিকে কংগ্ৰেছে হয়তোবা বহুত ভোট পাব, কিন্তু এই ক্ষেত্ৰত দুলু আহমেদ ডাঙৰীয়া কংগ্ৰেছৰ সন্মুখত কোনো ফেক্টৰ নহয়। গতিকে দুলু আহমেদ যে 4 তাৰিখৰ পিছত অসমৰ ৰাজনীতিৰ পৰা সন্নাস ল'ব লাগিব এইটো কিন্তু প্ৰায় নিশ্চিত হৈ আছে। আৰু গোটেই অসমবাসী ৰাইজে 4 তাৰিখৰ পিছত আৰু দুলু আহমেদ ডাঙৰীয়াক ৰাজনীতি জগতত মানুহে দেখিবলৈ পোৱা নাপায়। এইটো মানে আমি দুলু আহমেদ ডাঙৰীয়াক আমি আহ্বান জনাওঁ যে আপুনি যদি এজন সত্যবাদী ৰাজনীতি পলিটিচিয়ান নেতা হয় তেনেহ'লে আপুনি অসমৰ পৰা অসমৰ ৰাজনীতি ত্যাগ কৰিবলৈ আপুনি প্ৰস্তুত হৈ থাকক। নহ'লে অসমৰ মানুহে আপোনাক মিছলীয়া বুলি আখ্যা দিব। আৰু অনাগত দিনত যদি মিছলীয়া মানুহ বিচাৰিবলগীয়া হয় তেতিয়া দুলু আহমেদ ডাঙৰীয়া অসমৰ ভিতৰত 1 নম্বৰ মিছলীয়া ব্যক্তি হিচাপে পৰিচিত হৈ যাব। জয়লাভটো সেইটো নহয়। আৰু আপুনি চাব সি কৈছে কংগ্ৰেছতকৈ কম ভোট পালে সি ৰাজনীতিৰ পৰা সন্নাস ল'ব লাগিব, আৰু সেইটো প্ৰায় নিশ্চিত হৈ আছে। এতিয়া 4 তাৰিখলৈ সি অসমৰ ৰাজনীতিত সক্ৰিয় হৈ থাকিব পাৰিব, কিন্তু 4 তাৰিখৰ পিছত দুলু আহমেদ ডাঙৰীয়া আমি আহ্বান জনাওঁ আপুনি এই ৰাজনীতি ত্যাগ কৰিবলৈ প্ৰস্তুত হৈ থাকক। আৰু আপুনি যিটো ব্যৱসায়ত জড়িত হৈ আছে ব্যৱসায়ত মনোযোগ দিয়ক। তেওঁলোকতকৈ মই এতিয়া আৰু কি ক'ম, ৰাইজে বহুত সঁহাৰি দিছে, ৰাইজে ভোট দিছে। এতিয়া ধৰক সকলো প্ৰাৰ্থীৰ ভাগ্য EVM-ত বন্দী হৈ আছে। গতিকে অনাগত সন্মুখত 4 জুনত আপোনাৰ ৰিজাল্ট দিয়া হ'ব। গতিকে আপুনি 4 তাৰিখত চাব পাৰিব কোন জয় হয় কোন পৰাজয় হয়। কিন্তু বহু ভোট জয় এতিয়া ধৰক মই এতিয়া ৰাইজৰ ওপৰত আস্থা আছে। মই আগতেও কৈছোঁ যে ৰাইজে যদি ভোট দিয়ে তেনেহ'লে জয়ী হ'ম। আৰু ধৰক ৰাইজে শিল-ধল ভাঙি ভোট দিছে। এতিয়া ধৰক 4 তাৰিখলৈ মই বাট চাই আছোঁ। এতিয়া ধৰক সেইটো মানুহে কৈ আছে, হয়তোবা সেইটো হ'বৰেই হ'ল। সেইকাৰণে হয়তোবা মানুহে শিল-দল ভাঙি ভোট দিছে। মানুহে সেইকাৰণে EVM-ত বন্দী হৈ আছে। আপোনালোকে 4 তাৰিখলৈ অপেক্ষা কৰিব লাগিব। এতিয়া সকলোৱে ক'ব যে মই জয়ী হ'ম। যেতিয়া আপোনাৰ মেট্ৰিকক হায়াৰ ছেকেণ্ডেৰী হওক ক্লাছৰ যিজন ফাৰ্ষ্ট ষ্টুডেণ্ট ৰোল নং 1 আৰু লাষ্টৰ যিজন ষ্টুডেণ্ট সকলোৱে কয় পৰীক্ষা দি পিনে বহুত ভাল হৈছে। তাৰ মাজত চাব কিছুমানে ষ্টাৰ ডিষ্টিংশ্যন পায় আৰু কিছুমানে ফেইল কৰে। যিজন ল'ৰাই কৈ থাকে যে ভাল হৈছে সেইজনো কিন্তু ফেইল কৰে। সৰ্বভাৰতীয় ৰাজনীতিত কি দেখিছে এবাৰ কাৰ চৰকাৰ হ'ব বুলি ভাবে, NDA না ইণ্ডিয়া? NDA সেইটো ধৰক এতিয়া মানে ছ'চিয়েল মিডিয়াত আমি যিটো প্ৰেক্ষাপট চাই আছোঁ সেইটো হয়তো বা ধৰক ইণ্ডিয়া লাঞ্চ হোৱাটো প্ৰায় সম্ভাৱনা হৈ আছে।